যিসকলে এই মাহত অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হয় অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা পইচা পাইছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব জানি লওক। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, এইসকলে কিন্তু এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া আপোনালোকে কেনেকৈ ভেৰিফিকেশ্যন কৰিব? যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো চেক কৰিব। যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। লাষ্ট ডেট দিয়া হৈছে কিন্তু 30 তাৰিখ। আপোনালোকে কিন্তু 30 তাৰিখৰ আগতে আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ যিটো আপোনাৰ পঞ্চায়ত আছে তাত যাই আপোনালোকে জমা কৰিব। তাত কিন্তু অলৰেডি অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰি লৈ আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট 30 তাৰিখৰ আগত জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে কিন্তু পঞ্চায়তত যাই ডকুমেণ্ট জমা কৰিব লাগিব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহতো আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আৰু ডকুমেণ্ট জমা কৰিব নালাগে। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব লাগিব। যিসকল মানুহৰ লিষ্টত নাম আহিছে সকলোৰে কিন্তু ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে ডকুমেণ্ট জমা নকৰে তেনেহ'লে কিন্তু আপোনাৰ নামটো ৰিভেৰিফিকেশ্যন নকৰিব আৰু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন কৰা হ'ব বা আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি আপোনাৰ একাউণ্টটো চেক কৰি ল'ব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে ভেৰিফিকেশ্যন কৰক। লাষ্ট ডেট দিয়া হৈছে কিন্তু 30 তাৰিখ। আপোনালোকে 30 তাৰিখৰ আগতে কিন্তু ভেৰিফিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ যাব আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা এই মাহত সোমোৱা নাই সেইসকলে অতি সোনকালে ভেৰিফিকেশ্যন কৰি লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক, লগতে 2 কপি ফটো আৰু ভোটাৰ লিষ্ট আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টবিলাক ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব মই আপোনালোক সেইটো প্ৰচেছৰ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট লৈ আপোনাৰ পঞ্চায়তত যাব লাগিব। যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয় অথবা আপোনালোকে দুখীয়া মানুহ হয় অথবা আপোনালোকৰ বয়স 45ৰ ওপৰত হৈ গৈছে, আপোনালোকৰ এতিয়াও বিবাহ হোৱা নাই, এতিয়া কিন্তু সেইসকলকে অৰুণোদয় আঁচনি পাব লাগে। এই হিচাপত যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, মোক অৰুণোদয় আঁচনি এটা ফৰ্ম লাগে। তেতিয়া আপোনাৰ পঞ্চায়তৰ পৰা এটা অৰুণোদয় আঁচনি ফৰ্ম দি দিব। তাৰপিছত আপোনালোকে ফৰ্মটো আনি সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰি লৈ আপোনালোকে আপোনাৰ ডকুমেণ্ট
ফৰ্মৰ লগত কাটি দিব। তাৰপিছত আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে আজিয়ে ফৰ্মলৈ ফিল আপ কৰি জমা কৰক, নহ'লে কিন্তু আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। আপোনাৰ পঞ্চায়তত কিন্তু অৰুণোদয় আঁচনিৰ ফৰ্ম আহি গৈছে।